ছাত্ৰ-ছাত্ৰীসকল তোমালোকে নিশ্চয় ভালদৰে পঢ়া শুনা কৰি গৈ আছা আৰু আগৰ ভিডিঅ'ত আমি আলোচনা কৰিছিলোঁ সমাসৰ বিষয়ে দিগ্গু সমাস গতিকে তাৰে কেইটামান উদাহৰণ আমি ইয়াত আজি আলোচনা কৰিম আৰু তোমালোকে ভালদৰে পঢ়া শুনা কৰিবৰ কাৰণে এটা ডেইলি ৰুটিন প্ৰস্তুত কৰি লোৱাটো অতি দৰকাৰ গতিকে কাৰ কাৰ ওচৰত ডেইলি ৰুটিন আছে তোমালোকে মোক কমেণ্ট বক্সত কমেণ্ট কৰি জনাবাচোন আৰু যদি নাই তেতিয়াহ'লেও তোমালোকে এইটো ভিডিঅ'টো চোৱাৰ পিছতেই এটা ডেইলি ৰুটিন প্ৰস্তুত কৰি ল'বা গতিকে এতিয়া উদাহৰণবোৰ চাই যা দিগ্গু সমাসৰ পদ্ম আছে পানীত যাওঁ পানীত যাৰ তেওঁ পদ্ম পানী ফুল আছে পানীত যাৰ তেওঁ ফুল পানী চাৰিখন আনন মুখ আছে যাৰ তেওঁ চতুৰানন বাটত যি চৰা থাকে সিয়ে বাট চৰা মই তোমালোকক ইয়াত গোটেইটো উদাহৰণ পঢ়ি দিয়া নাই কিন্তু তোমালোকে লিখি ৰাখিবা তাৰপিছত আছে পৰস্পৰে হাতে ধৰি কৰা যুঁজ হতাহতি প্ৰাপ্ত বয়স হৈছে যাৰ তেওঁ প্ৰাপ্তবয়স্ক পৰস্পৰে বাগৰি কৰা যুঁজ বগৰা বগৰী গতিকে এইবোৰ তোমালোকে ভালদৰে লিখি ল'বা আজিৰ ভিডিঅ'টো অলপ দীঘল হ'ব পাৰে কাৰণ আজিৰ ভিডিঅ'ত মই সমাসৰ বিষয়টো শেষ কৰিম বুলি ভাবিছোঁ গতিকে তোমালোকে শেষলৈকে ভিডিঅ'টো ভালদৰে চাবা আৰু মন দি শুনি যাবা এতিয়া আলোচনা কৰিম কৰ্মধাৰয় সমাস ইয়াত চোৱা ময়ূৰ অংকিত আসন ময়ূৰ আসন ফুলৰ দৰে কোমল ফুল কোমল চৰণ কমলৰ তুল্য চৰণ কমল গতিকে ইয়াত চোৱা যি সমাসত ব্যস্ত পদৰ বিশেষ্য পদ আৰু বিশেষণ পদৰ মাজত সম্বন্ধ ঘটি সমস্ত পদ গঠিত হয় তাকেই কি বুলি কোৱা হয় কৰ্মধাৰয় সমাস বুলি কোৱা হয় এইটো তোমালোকে নিশ্চয় বুজি পাইছা যি সমাসত ব্যস্ত পদৰ অৰ্থাৎ এই ব্যস্ত পদৰ বিশেষ্য আৰু বিশেষণ অৰ্থাৎ বিশেষ্য আৰু বিশেষণ পদৰ মাজত সম্বন্ধ ঘটি কি হয় সমস্ত পদ গঠন হয় তাকেই কি বুলি কোৱা হয় কৰ্মধাৰয় সমাস বুলি কোৱা হয় গতিকে এই কৰ্মধাৰয় সমাসৰ বিষয়ে তোমালোকে নিশ্চয় বুজি পাইছা গতিকে ইয়াৰ বাকী উদাহৰণবোৰ তোমালোকে চাই যাবা পৰীক্ষাৰ কাৰণে অতি ইম্পৰ্টেণ্ট সিংহ অংকিত দুৱাৰ সিংহ দুৱাৰ গজৰ নিচিনা মুখ গজমুখ অগ্নি নিৰ্গত বাণ অগ্নিবাণ ব্ৰহ্মাৰ সদৃশ অস্ত্ৰ ব্ৰহ্মাস্ত্ৰ তাৰপিছত এইটো হৈছে কৰ্মধাৰয় সমাসৰ ভাগ মধ্য পদলোপী কৰ্মধাৰয় সমাস গতিকে সিংহ অংকিত দুৱাৰ ইয়াত চোৱা যি কৰ্মধাৰয় সমাসৰ সমস্ত পদ গঠিত হওঁতে মাজৰ ৰিজনি দিয়া পদটো লোপ পায় তেনে কৰ্মধাৰয় সমাসক মধ্য পদলোপী কৰ্মধাৰয় সমাস বুলি কোৱা হয় এতিয়া ইয়াত চোৱা এই ব্যস্ত পদত সিংহ অংকিত দুৱাৰ আছে আৰু এইটো সমস্ত পদত কি হৈছে সিংহ দুৱাৰ অৰ্থাৎ মাজৰ অংকিতটো বিলুপ্তি ঘটিছে গতিকে বিলুপ্তি ঘটি ইয়াত কি হৈছে সিংহ দুৱাৰ হৈছে গতিকে ইয়াকে কি বুলি কোৱা হয় মধ্য পদলোপী কৰ্মধাৰয় সমাস অৰ্থাৎ মাজৰ ৰিজনি দিয়া পদটো লোপ পাইছে গম পাইছা তোমালোকে তাৰপিছত এতিয়া চোৱা অন্ত্য পদলোপী কৰ্মধাৰয় সমাস জ্ঞান ৰত্নৰ তুল্য জ্ঞান ৰত্ন বিদ্যাসাগৰৰ সদৃশ বিদ্যাসাগৰ ঠিক তেনে নখ চন্দ্ৰৰ নিচিনা নখ চন্দ্ৰ দেৱতা ঋষিৰ তুল্য দেৱৰ্ষি গতিকে ইয়াত চোৱা যি কৰ্মধাৰয় সমাসৰ সমস্ত পদ গঠন হওঁতে শেষৰ পদটো বিলুপ্তি ঘটে তেনে সমাসক অন্ত্য পদলোপী কৰ্মধাৰয় সমাস বুলি কোৱা হয় এতিয়া ইয়াত চোৱা দেৱৰ্ষি দেৱতা ঋষিৰ তুল্য ইয়াত দেৱতা আৰু ঋষি দুটা যোগ হৈছে তুল্যটো কি হৈছে বিলুপ্তি ঘটিছে গতিকে এনে সমাসক কি বুলি কোৱা হয় অন্ত্য পদলোপী কৰ্মধাৰয় সমাস বুলি কোৱা হয় অৰ্থাৎ এই সমস্ত পদটো গঠন হওঁতে কি হৈছে ইয়াত থকা ব্যস্ত পদত থকা শেষৰ পদটো কি হৈছে বিলুপ্তি ঘটিছে গতিকে তুলনাৰ ফালৰ পৰা কৰ্মধাৰয় সমাসক উপমান কৰ্মধাৰয় উপমিত কৰ্মধাৰয় আৰু ৰূপক কৰ্মধাৰয় এই তিনিটা ভাগত ভাগ কৰা হৈছে এইটো অতি ইম্পৰ্টেণ্ট তোমালোকে ভালদৰে লিখি ৰাখিবা তুলনাৰ ফালৰ পৰা
তাৰপিছত চোৱা তৎপুৰুষ সমাস। যি সমাসত পূৰ্বপদৰ শব্দ বিলুপ্তি লোপ হৈ সমস্ত পদ গঠিত হয় সেই সমাসক তৎপুৰুষ সমাস বুলি কোৱা হয়। এই বিভক্তি লোপ দ্বিতীয়া বিভক্তিৰ পৰা সপ্তমী বিভক্তিলৈকে হয় বাবে তৎপুৰুষ সমাসক ৬ প্ৰকাৰে ভাগ কৰা হয়। গতিকে কি তৎপুৰুষ সমাস কাক বোলে? যি সমাসৰ পূৰ্বপদৰ শব্দ বিভক্তি লোপ হৈ সমস্ত পদ গঠন হয়। অৰ্থাৎ যি সমাসত বিভক্তি লোপ হৈ সমস্ত পদৰ গঠন হয় তাকেই কি বুলি কোৱা হয়? তৎপুৰুষ সমাস বুলি কোৱা হয়। এতিয়া তোমালোকে ইয়াত উদাহৰণটো চালে গম পাবা। মাতৃক ভক্তি, মাতৃভক্তি অৰ্থাৎ ইয়াত কটো নাইকিয়া হৈছে, ক বিভক্তিটো ইয়াত নাইকিয়া হৈছে। তাৰপিছত ইয়াত চোৱা গুৰু, গুৰুক বিভক্তি, গুৰু ভক্তি। গতিকে ইয়াত থকা কি হৈছে? ক বিভক্তিটো নাইকিয়া হৈছে। গতিকে এইটো হৈছে কি? তৎপুৰুষ সমাস। অৰ্থাৎ এই সমাসত পূৰ্বপদৰ শব্দ বিভক্তি লোপ হৈ এই সমস্ত পদটো গঠন হৈছে। তাৰপিছত চোৱা বিষ্ণু পূজা, বিষ্ণু পূজা, দুৰ্গাক পূজা, দুৰ্গা পূজা, লক্ষ্মীক পূজা, লক্ষ্মী পূজা। অৰ্থাৎ ইয়াত থকা বিভক্তি লোপ পাইছে। ঠিক তেনেদৰে লক্ষ্যক ভেদ, লক্ষ্য ভেদ, বিদ্যাক আৰম্ভ, বিদ্যাৰম্ভ, স্বৰ্গক প্ৰাপ্তি, স্বৰ্গ প্ৰাপ্তি, বৃক্ষক পূজা, বৃক্ষ পূজা, মাছক পোৰা, মাছ পোৰা। গতিকে তোমালোকে ইয়াত থকা প্ৰতিটো উদাহৰণেই ভালদৰে লিখি যাবা। আৰু যদি কিবা বুজি নোপোৱা তেতিয়াহ'লে মোক কমেণ্ট বক্সত কমেণ্ট কৰি জনাবা। এতিয়া চোৱা অব্যয়ভাৱ, অব্যয়ভাৱী সমাস। সদৃশ, সমীপ, অভাৱ, যোগ্য, পৰ্যন্ত আদি অব্যয় শব্দৰ লগত আন পদৰ যি সমাস হয় তাকে অব্যয়ভাৱ সমাস বুলি কোৱা হয়। এতিয়া চোৱা সদৃশ, সমীপ, অভাৱ, যোগ্য, পৰ্যন্ত আদি অব্যয় শব্দৰ লগত কি হয়? আন পদৰ যদি সমাস হয় তেতিয়াহ'লে কি বুলি কোৱা হয়? তাক অব্যয়ভাৱ সমাস বুলি কোৱা হয়। এতিয়া সদৃশ অৰ্থত ৰূপৰ সদৃশ, ৰূপৰ সদৃশ, অনুৰূপ, গ্ৰহৰ সদৃশ, উপগ্ৰহ, ঠিক তেনেদৰে গ্ৰহৰ সদৃশ উপগ্ৰহ, দ্বীপৰ সদৃশ উপদ্বীপ। সদৃশ অৰ্থত নদীৰ সদৃশ উপনদী, দলৰ সদৃশ উপদল। সমীপ অৰ্থত বনৰ সমীপ, উপবন, নয়নৰ সমীপ, উপনয়ন, নামৰ সমীপ, উপনাম। তাৰপিছত পিছৰটো চাই যাবা। অভাৱ অৰ্থত মিলৰ অভাৱ, অমিল, ৰোগৰ অভাৱ, নিৰোগ, সুখৰ অভাৱ, অসুখ, সুনামৰ অভাৱ, দুৰ্নাম, ধৰ্মৰ অভাৱ, অধৰ্ম, নীতিৰ অভাৱ, অনীতি। ঠিক তেনেদৰে যোগ্য অৰ্থত শব্দৰ যোগ্য, প্ৰতিশব্দ, ৰূপৰ যোগ্য, প্ৰতিৰূপ, দানৰ যোগ্য, প্ৰতিদান। পৰ্যন্ত অৰ্থত জীৱন পৰ্যন্ত, আজীৱন, কণ্ঠ পৰ্যন্ত, আকণ্ঠ, মূল পৰ্যন্ত, আমূল। গতিকে তোমালোকে এতিয়া নিশ্চয় অব্যয়ভাৱ সমাসৰ বিষয়ে বুজি পালা। ইয়াত থকা প্ৰতিটো উদাহৰণে তোমালোকে কিন্তু বহীত লিখি ৰাখিবা। আৰু যদি কিবা বুজি নোপোৱা তেতিয়াহ'লে মোক কমেণ্ট বক্সত কমেণ্ট কৰি জনাবা। কাৰণ এইটো তোমালোকৰ পৰীক্ষাৰ কাৰণে অতি ইম্পৰ্টেণ্ট। আৰু ইয়াৰ পিছতেই মই আৰম্ভ কৰিম প্ৰত্যয়ৰ বিষয়ে। গতিকে তোমালোকে মোৰ পিছৰ ভিডিঅ'সমূহ পাই থাকিবৰ কাৰণে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি বেল বটনটোত ক্লিক কৰি ৰাখিবা।